ছাৰ বাইদেউসকলক কি ক'বা? মই পোনপ্ৰথমে মই বৰপথাৰ মহাবিদ্যালয় আমাৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰাতুল গগৈ ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। ছাৰে মোক সকলো ক্ষেত্ৰতে ছাপোৰ্ট কৰে, যিকোনো কৰিব গ'লে মোক উৎসাহ জনায়। লগতে আমাৰ শ্ৰদ্ধাৰ শান্তি শইকীয়া বাইদেউ তথা বৰপথাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষা আমাৰ জ্যোতি বড়ো বাইদেউ আৰু শ্ৰদ্ধাৰ ৰূপিতা দিহিদাৰ বাইদেউ সকলোৱে মানে মোক সকলো ক্ষেত্ৰতে সহায় কৰে। মোৰ কিতাপ পত্ৰ নাথাকিলে মেমহেঁতে মোক কিতাপ দিয়ে, মেমহঁতৰ কিতাপ আনি মানে মই এক্সামলৈকে পঢ়োঁ, তাৰপিছতে আকৌ মেমসকলক ৰিটাৰ্ণ কৰি দিওঁ। যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ, সমান্তৰালভাৱে যথেষ্ট গৌৰৱবোধো কৰিছোঁ। আচলতে মোৰ উপজা গাঁৱৰে চম্পা মালাই স্নাতক চূড়ান্ত পৰীক্ষাত আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে 7ম স্থানলৈ আচলতে উত্তীৰ্ণ হৈছে। ইয়াতকৈ আৰু গাঁওবাসী হিচাপে আনন্দৰ কথা একো নাই। নমস্কাৰ, মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আহিলোঁ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত চাংকুললৈ। আজি ঘোষিত হ'ল বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ ফলাফল। সেই ফলাফলত বৰপথাৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে শিক্ষা বিভাগত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 7 নম্বৰ ৰেংক পাবলৈ সক্ষম হৈছে। এইখনেই হ'ল ছাত্ৰীগৰাকীৰ ঘৰ, নাম চম্পা মালা। এই মুহূৰ্তত মই তেওঁলোকৰ ঘৰলৈ আহিছোঁ, তেওঁৰ সৈতে পৰিচয় কৰাই দিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। অতি সুন্দৰ পৰিৱেশত চম্পাহঁতৰ ঘৰ। মই এই মুহূৰ্তত চম্পাহঁতৰ ঘৰৰ চোতালত আহি উপস্থিত হৈছোঁহি। এইখনে হ'ল তেওঁলোকৰ ঘৰ আৰু সন্ধিয়া সময়ৰ পৰিৱেশ, গতিকে মই দেৰি নকৰি পোনে পোনে চম্পাৰ কাষলৈ যাব বিচাৰিছোঁ। এয়া চম্পা, তোমাক স্বাগতম জনাইছোঁ। আজি খুব ভাল লাগিছে। তুমি স্নাতক মহলা চূড়ান্ত পৰীক্ষাত তুমি শিক্ষা বিভাগত 1ম স্থান আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত তুমি 7 নম্বৰ ৰেংক পাবলৈ সক্ষম হৈছা। কি ক'বা, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু বৰপথাৰ মহাবিদ্যালয়ৰ পৰা মানে মই পঢ়িছিলোঁ শিক্ষা বিভাগৰ হৈ, আৰু আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত মানে বৰপথাৰ মহাবিদ্যালয় হৈ আজি 7 নম্বৰ ৰেংক পাইছোঁ। বহুত ভাল, আনন্দিত লাগিছে। হয়, নিশ্চয় নিশ্চয়। আচলতে এই দিনটোৰ বাবে তুমি কেনেধৰণে আশা কৰিছিলানে? হয় হয় কৰিছিলোঁ। মই বৰপথাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰোঁতেই মানে মোৰ এটা লক্ষ্য আছিল যে মই এখন মহাবিদ্যালয়ৰ পৰাই পঢ়িয়ে মানে মই 10 নম্বৰ ৰেংক আনিম বুলি, 10 নম্বৰ ৰেংকৰ ভিতৰত যাতে মোৰ নামটো থাকে বুলি, সেইটো মই লক্ষ্য প্ৰথমতেই নিৰ্ধাৰণ কৰি লৈছিলোঁ। আৰু আজি এই ফলাফল পাই মই সঁচাকৈ বহুত আনন্দিত হৈছোঁ। হয় হয় হয়, 10 নম্বৰ নহয়, তুমি 7 নম্বৰ ৰেংক পালা, গতিকে ভবাতকৈও আগলৈ গ'লা ন? খুব ভাল লাগিলে। তুমি হাই ছেকেণ্ডেৰী ক'ত পঢ়িছিলা? মই হাই ছেকেণ্ডেৰী বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পঢ়িছিলোঁ। হয়, সেই পৰীক্ষাৰ ফলাফল কেনেকুৱা হৈছিল তোমাৰ? তাৰ পৰীক্ষাৰ ফলাফলো ভাল আছিলে। মোৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলোঁ আৰু 79% আছিলে মোৰ। হয়, সুন্দৰ। তাৰে প্ৰমাণ আপোনালোকে দেখিছে, কাষতে হোৱা স্কুটি আছে, গতিকে স্কুটিখনেই প্ৰমাণ যে তেওঁ খুব সুন্দৰকৈ উচ্চতৰ মাধ্যমিকতো খুব সুন্দৰকৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। কেনেদৰে পঢ়িছিলা? কেনেদৰে মানে মই ৰাতিপুৱা পঢ়োঁ, গধূলি পঢ়োঁ, মানে যিকোনো সময়তে যেতিয়া সময় পাওঁ মই তেতিয়াই পঢ়োঁ। মানে মোৰ দিনটোৰ ভিতৰত মানে লাগিলে যিমানেই কাম চাম নকৰোঁ বা যিকোনোৱে নাথাকক, কিন্তু পঢ়াটো মই পঢ়োৱেই। মানে দিনটোৰ ভিতৰত মই পঢ়িমেই, সদায় পঢ়োঁ, মানে ৰুটিনটো সদায় থাকে। নিশ্চয় নিশ্চয়। মেট্ৰিক হাইস্কুল শিক্ষান্ত পৰীক্ষা ক'ৰ পৰা উত্তীৰ্ণ হৈছিলা? হাইস্কুল শিক্ষান্ত পৰীক্ষা মই আমাৰ ওচৰৰ অঞ্চলৰে ধুন্দাচাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিলোঁ। হয়, ওচৰতে আছে ন? ভাল লাগিল, যথেষ্ট ভাল লাগিল। ভৱিষ্যতে ইয়াৰ পিছত মাষ্টাৰ কৰিম বুলি ভাবিছোঁ। মাষ্টাৰ্ছ কৰিবা ন? হয়, এই একেটা বিভাগতে? একেটা বিভাগতে, শিক্ষা বিভাগত ন? কি হ'বলৈ মন আছে? আচলতে মোৰ শিক্ষক হ'বলৈ মন। সুন্দৰ। এখন কলেজৰ প্ৰফেচাৰ হওঁ যাতে, এইটোৱে সপোন আছে মোৰ। নিশ্চয় হ'বা, যিহেতুকে তুমি ভবাৰ ধৰণে তুমি ৰিজাল্ট পাইছা, আৰু তোমাৰ যিটো ফিউচাৰ, যিটো তোমাৰ ভৱিষ্যতে যিটো এইম আছে, নিশ্চয় তুমি এইমত লক্ষ্যত উপনীত হ'ব পাৰিবা। তোমাৰ কাষলৈ পুনৰ আহিম। চম্পাৰ পিতৃ আছে, মই এই মুহূৰ্তত চম্পাৰ পিতৃৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। এয়া মোৰ সৈতে দেখিছে, এয়া চম্পাৰ পিতৃ, আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাৰ ছোৱালীয়ে, আপোনাৰ কন্যাই বহুত ভাল ফলাফল পাবলৈ সক্ষম হ'ল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত তেওঁ 7ম স্থান পাবলৈ সক্ষম হ'ল, আৰু সেই 7ম স্থানেৰে বৰপথাৰ মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। পিতৃ হিচাপে, দেউতাক হিচাপে কি ক'ব? ভাল পাইছোঁ আমি। হয়, পাছ কৰি নম্বৰ আনিছে, ভালেই হৈছে। ভাল লাগিছে ন? আপুনি কেনেধৰণে তেওঁক সহায় কৰিছিলে? যেনে তেনে জোৰা মাৰোগে আৰু। জোৰা মাৰে ন? হয়, আপুনি কি কৰে? আমাৰ এই খেতি ব্যৱসায় হিচাপে খেতি কৰে ন? হয়, সুন্দৰ। এইফালে চম্পাৰ মা আছে। নমস্কাৰ। হয়, কি ক'ব? বহুত ভাল লাগিছে আজি, ছোৱালীৰ ভাল ৰিজাল্ট ওলাই আহিছে। তাৰপিছত ইমান য'তে কষ্টও কৰে, যেতিয়া মন যায় পঢ়ে মন দি,
হয় ৰাতিপুৱা উঠি কামো বন কৰে হয় হয় কষ্ট কৰে ন কষ্ট কৰে হয় আপোনাৰ পৰিয়ালত কোন কেনেকৈ আছে চম্পাৰ বাই আছে দুটা ককাই এটা বাই আছে ককাই আছে আৰু আপোনালোক মাক দেউতাক ন সঁচাকৈ গৌৰৱৰ খুব আনন্দৰ মুহূৰ্ত যিহেতুকে চম্পাই এই চাংকুল গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে বৰপথাৰ মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে পৰিয়ালৰ আপুনি কি হয় নব ন কেনেকুৱা লাগিছে কি ক'ব বহুত ভাল লাগিছে ভাল লাগিছে ন হয় হয় তাই ভবাৰ ধৰণে তাই ৰিজাল্ট কৰিছোঁ বুলি কৈছে সেইটো কাৰণে ভাল লাগিছে ন হয় অতি সুন্দৰ পৰিৱেশ ইতিমধ্যে গাঁওবাসীও আহিছে খবৰ ল'বৰ বাবে মই এই মুহূৰ্তত এজন যুৱকৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ স্বাগতম জনাইছোঁ আজি চাংকুল গাঁৱলৈ খুব সুন্দৰ এটি ফলাফল আনিবলৈ চম্পা সক্ষম হ'ল গাঁওবাসী হিচাপে কি ক'ব আচলতে যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ সমান্তৰালভাৱে যথেষ্ট গৌৰৱবোধো কৰিছোঁ আচলতে মোৰ উপজা গাঁৱৰে চম্পা মালাই স্নাতক চূড়ান্ত পৰীক্ষাত আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে 7ম স্থানলৈ আচলতে উত্তীৰ্ণ হৈছে ইয়াতকৈ আৰু গাঁওবাসী হিচাপে আনন্দৰ কথা একো নাই আজি মই এই শুভক্ষণত চম্পাহঁতৰ ঘৰতে উপস্থিত আছোঁ আনন্দ কৰিছোঁ ফূৰ্তি কৰিছোঁ মিঠাই খাইছোঁ যথেষ্ট আনন্দিত সুন্দৰ সুন্দৰ নিশ্চয় আনন্দিত হ'ব যিহেতুকে এটা খুব সুন্দৰ ফলাফল আনিবলৈ এই গাঁওখনলৈ আনিবলৈ সক্ষম হ'ল গাঁওবাসী যথেষ্ট উৎফুল্লিত শেষত পুনৰবাৰ চম্পা কাষলৈ আহিব বিচাৰিছোঁ ছাৰ বাইদেউসকলক কি ক'বা যিহেতুকে তোমাক যথেষ্ট গাইড দি এই ৰিজাল্ট পাবলৈ সক্ষম হৈছা নহয় জানো মই পোনপ্ৰথমে মই বৰপথাৰ মহাবিদ্যালয় আমাৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰাতুল গগৈ ছাৰক অশেষ ধন্যবাদ জনাইছোঁ ছাৰে মোক সকলো ক্ষেত্ৰতে ছাপোৰ্ট কৰে যিকোনো কৰিব গ'লে মোক উৎসাহ জনায় লগতে আমাৰ শ্ৰদ্ধাৰ শান্তি শইকীয়া বাইদেউ তথা বৰপথাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষা আমাৰ জ্যোতি বড়ো বাইদেউ আৰু শ্ৰদ্ধাৰ ৰূপিতা দিহিদাৰ বাইদেউ সকলোৱে মানে মোক সকলো ক্ষেত্ৰতে সহায় কৰে মোৰ কিতাপ পত্ৰ নাথাকিলে মেমহেঁতে মোক কিতাপ দিয়ে মেমহঁতৰ কিতাপ আনি মানে মই এক্সামলৈকে পঢ়োঁ তাৰপিছতে আকৌ মেমসকলক ৰিটাৰ্ণ কৰি দিওঁ যিকোনো বস্তুৰ যদি প্ৰয়োজন হয় মানে মেমসকলে মোক বহুত সহায় কৰিছে আৰু সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ লগতে বৰপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়কো মই ধন্যবাদ জনাইছোঁ হয় ধন্যবাদ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এয়া আছিল চম্পা মালা আপোনালোকে চম্পাৰ জৰিয়তে সকলোখিনি কথা গম পালে ভিডিঅ'টো দীঘলীয়া নকৰোঁ পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই হেমন্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ